হেল্ল' এভৰিৱান, জানমণিজ গুড লাইফ চেনেলটোলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ গৈ আছোঁ ধাবা ষ্টাইলত এগ কাৰী। খাবলৈ খুবেই ভাল লাগে এনেদৰে বনালে। অলপ যদি বেলেগকৈ ডিম খাবলৈ মন যায় এনেদৰে বনাই খাব পাৰে। একদম ৰেষ্টুৰেণ্ট বা ধাবাৰ নিচিনাই টেষ্ট পাব ঘৰতে। তেতিয়াহ'লে বলক ইয়াৰ বাবে কি কি প্ৰয়োজন হয় আমি চাই লওঁ। মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। 2 চামুচমানৰ জোখত আদা নহৰু লৈছোঁ আৰু ইয়াতে মই বগা সৰিয়হ আৰু কাজু 6-7টা মানৰ পেষ্ট এটা বনাই লৈছোঁ আৰু লৈছোঁ 4টা লং, 4টা ইলাচি। আপোনালোকৰ ওচৰত দালচেনি থাকিলে দালচেনিও ব্যৱহাৰ কৰিব। মোৰ ওচৰত নাই সেইবাবে লোৱা নাই। আৰু লৈছোঁ কেইটামান খিচমিচ আৰু লৈছোঁ কণী। আৰু মই ইয়াতে 6টামান সৰু সৰু আলু বইল কৰি লৈছোঁ। এতিয়া মই এখন গেছত কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াতে মিঠাতেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কণীখিনি ফ্ৰাই কৰি ল'ম। আৰু কণীকেইটা ফ্ৰাই কৰোঁতে মই কণীকেইটাত অকণমান হালধি গুড়ি, অকণমান ৰঙা জলকীয়াৰ গুড়ি আৰু অকণমান নিমখ দি ল'ম আৰু কণীকেইটা ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু মোৰ এতিয়া কণীকেইটা ভজা হৈ গ'ল আৰু এই কণীকেইটা মই এতিয়া বাতি এটাত কাঢ়ি ল'ম। আৰু ৰৈ যোৱা তেলখিনিত মই আলুখিনিও ভাজি ল'ম। আৰু ইয়াত মই 2ডোখৰমান আলু ৰাখি থৈ দিছোঁ। এয়া মোৰ আলুখিনিও প্ৰায় ভজা হৈ গ'ল আৰু এইখিনিও মই এতিয়া উঠাই লৈছোঁ। এতিয়া কেৰাহীটোত মই আৰু অকণমান তেল দি লৈছোঁ। আৰু ইয়াত প্ৰথমতে মই ইলাচি কেইটা আৰু লং কেইটা দি ল'ম। এতিয়া ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি দি ল'ম আৰু এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত মই ইয়াতে আদা নহৰুৰ পেষ্টখিনিও দি দিম আৰু এইখিনিৰো কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। এই গোটেইখিনি ভজা হোৱাৰ পিছত মই সৰিয়হ আৰু কাজুৰ পেষ্টখিনিও দি দিম আৰু বাতিটো আওখালিও মই ইয়াতে অকণমান পানী দি দিছোঁ। এয়া মই গৰম পানী দিছোঁ আৰু এইখিনিও এতিয়া মই পুনৰ ভালদৰে ভাজি ল'ম। আৰু এইখিনিত মই এতিয়া এচামুচ চেনি এড কৰিছোঁ আৰু সেইখিনিও ইয়াতে মিক্স কৰি দিছোঁ। আৰু এতিয়া জুইটো কমাই ৰাখি মই গুড়ি মছলাখিনি দি যাম। প্ৰথমতে মই দিছোঁ আধা চামুচ হালধি গুড়ি, এচামুচ জিৰা গুড়ি আৰু এচামুচ ৰঙা জলকীয়াৰ গুড়ি, এচামুচ দিছোঁ মিট মছলা
আৰু এইখিনিও মই এতিয়া ভালদৰে ভাজি ল'ম। মই এতিয়া আকৌ অকণমান গৰম পানী দি লওঁ। ইয়াত মই বইল কৰি থোৱা আলুখিনি পিটিকি দি দিম। আৰু বাতিটো আওখালি সেই পানীখিনিও দি দিম। আৰু মই এতিয়া ইয়াতে ভাজি থোৱা আলুখিনি আৰু কণীখিনি দি দিম। আৰু এতিয়া ইয়াত মই প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ। আৰু এতিয়া মই ইয়াত এড কৰিম গৰম পানী। যিমানখিনি গ্ৰেভিৰ প্ৰয়োজন হ'ব সেই হিচাপত মই পানী দি ল'ম। আৰু ইয়াত এতিয়া মই কিচমিচখিনিও দি ল'ম। আৰু এতিয়া এইখিনি মই ঢাকন লগাই ল' ফ্লেমত 10 মিনিটমানৰ বাবে হ'বলৈ দিম। এয়া মোৰ গ্ৰেভিখন প্ৰায় হ'বলৈ হৈছে। আৰু ইয়াত মই ফাইনেলি এড কৰিম আধা চামুচ গৰম মছলা আৰু আধা চামুচ বাটাৰ। The ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. এতিয়া মোৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। এয়া মোৰ ধাবা ষ্টাইলত বনোৱা ডিম কাৰী ৰেডি হৈ গ'ল। আৰু ইয়াত মই পৰিৱেশন কৰাৰ বাবে এচামুচ আকৌ বাটাৰ এড কৰিছোঁ। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে পুনৰ এবাৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই। Why can't you just let me eat?